হাই ফ্ৰেণ্ড, মই আজি আপোনালোকক দেখুৱাম ITBPৰ অনলাইন কৰিবলৈ দিছে। ইয়াতে দিছে চাওক, ইণ্ডো তিব্বতীয়ান বৰ্ডাৰ পুলিচ ফ'ৰ্চ ITBP চাব ইন্সপেক্টৰ এছিষ্টেণ্ট চাব ইন্সপেক্টৰ হেড কনষ্টেবল ৰিক্ৰুটমেণ্ট 2018। চাওক এইটো ইয়াতে দিছে ইম্পৰ্টেণ্ট ডেটখন চাই লোৱা। এইটো ইম্পৰ্টেণ্ট ডেট। পষ্টৰ নেমখন চাই লোৱা, ASI ফাৰ্মাচিষ্ট, লেব টেকনিচিয়ান আৰু SI হেড কনষ্টেবল টেলিকম পষ্টৰ। এইটো ASI। ইয়াত দিছে এপ্লিকেশ্যন ষ্টাৰ্ট ডেট দিছে 27 আগষ্ট 2018। লাষ্ট ডেট আছে 25 ছেপ্টেম্বৰ 2018। আৰু SI হেড কনষ্টেবলত দিছে 4 ছেপ্টেম্বৰ 2018। আৰু এইটো দিছে 3/10 মানে 3 তাৰিখ 10 মাৰ্চ 2018, 3 নৱেম্বৰ 2018। আৰু এইটো পে'মেণ্ট ডেটখন চাই লোৱা। ASI ফাৰ্মাচিষ্টৰ আছে 25 তাৰিখৰ পৰা 25 ছেপ্টেম্বৰৰ পৰা লাষ্ট পে'মেণ্ট ডেট। আৰু এইটো দিছে 3 নৱেম্বৰৰ পৰা লাষ্ট পে'মেণ্ট ডেট। এক্সাম ডেট এতিয়ালৈকে দিয়া নাই। আৰু এইটো ছিলেক্টেড প্ৰচেছখন চাই লোৱা। ফাৰ্ষ্ট হ'ব ৰিটেন টেষ্ট, ছেকেণ্ডত হ'ব ফিজিকেল টেষ্ট, তাৰপিছত মেডিকেল এক্সামিনেশ্যন, আৰু থাৰ্ড হ'ব ডিক্লেয়াৰ একবাৰে। আৰু এতিয়া এপ্লিকেশ্যন ফিজ চোৱা। চাব ইন্সপেক্টৰৰ দিছে জেনেৰেল OBCৰ কাৰণে 200 টকা লাগিব পে'মেণ্ট, আৰু আদাৰ পষ্টৰ কাৰণে 100 টকা জেনেৰেল OBCৰ কাৰণে। আৰু SC STৰ কাৰণে কোনো পইচা নাই, পইচা দিব নালাগে। ইয়াতে ভেকেঞ্চি ডিটেইলছখন চাই লোৱা। টোটেল ভেকেঞ্চি আছে 405খন আছে। চাব ইন্সপেক্টৰ আছে টেলিকমত, জেনেৰেলৰ কাৰণে 10টা, OBCৰ কাৰণে 2টা, SCৰ কাৰণে 3খন, STৰ কাৰণে 2টা। টোটেল ভেকেঞ্চি আছে 17খন। ইয়াৰ এজ লিমিটখন চাই লোৱা। এজ লিমিট দিছে 20ৰ পৰা 25 ইয়াৰ পৰ্যন্ত। ইয়াৰ ইলিজিবিলিটি, ইয়াৰ শিক্ষা অৰ্হতা লাগিব বেচেলাৰ ডিগ্ৰী পাছ ছায়েন্সত পাছ কৰা লাগিব। এইটো লাগিব। আৰু হেড কনষ্টেবলখন চাই লোৱা। টোটেল ভেকেঞ্চি আছে 155, জেনেৰেলৰ কাৰণে 88, OBCৰ কাৰণে 24, SCৰ কাৰণে 2খন, STৰ কাৰণে 41। আৰু ইয়াৰ বয়স লাগিব 18ৰ পৰা 25 বছৰ পৰ্যন্ত দিছে। ইয়াতে 10+2 হাই ছেকেণ্ডেৰী পাছ কৰি লাগিব, 45% থাকিব লাগিব, আৰু ITI ডিপ্ল'মা লাগিব। আৰু চাই লোৱা কনষ্টেবল টেলিকম। ইয়াতে 218খন আছে। এইটো 12খন ইয়াতে দিছে, এইটো ভুল আছে। টোটেল আছে 218খন আছে ইয়াতে পষ্ট। জেনেৰেল কাৰণে আছে 110খন, আৰু OBCৰ কাৰণে আছে 59, SCৰ কাৰণে 33, STৰ কাৰণে 16খন, আৰু টোটেল ভেকেঞ্চি আছিল 212খন। ইয়াৰ বয়স দিছে 18ৰ পৰা 23 ইয়াৰ পৰ্যন্ত। মেট্ৰিক পাছ হ'লে হ'ব, কিন্তু 45% লাগিব, ITI লাগিব বা ডিপ্ল'মা লাগিব। এইটো আৰু এছিষ্টেণ্ট চাব ইন্সপেক্টৰ ফাৰ্মাচিষ্টত আছে টোটেল ভেকেঞ্চি 10খন, জেনেৰেলৰ কাৰণে 5খন, OBCৰ কাৰণে 2খন, SCৰ কাৰণে 2খন, STৰ কাৰণে 1খন। আৰু ইয়াৰ এজখন এতিয়ালৈকে দিয়া নাই। এইটো এছিষ্টেণ্ট চাব ইন্সপেক্টৰ লেবৰেটৰী টেকনিচিয়ানত আছে। জেনেৰেলৰ কাৰণে নাই, OBCৰ কাৰণে নাই, SCৰ কাৰণে 3খন, STৰ কাৰণে 2খন, টোটেল 5খন। আৰু এইটোৰ বয়স এতিয়ালৈকে ধৰি দিয়া নাই। আৰু এইটোৰ এপ্লাই ডেটটো এতিয়ালৈকে এপ্লাই কৰিবলৈ দিয়া নাই। এইটো 27 আগষ্টৰ পৰা এপ্লাই কৰিবলৈ দিব। আপোনালোকে যিসকলে যোগ্য আছে আপোনালোকে নিশ্চয় এপ্লাই কৰিব।